সেই মৰম লগা ছোৱালীজনী তাইৰ নাম জংকী বৰঠাকুৰ। নামটো শুনিলেই দেখোন গা নোম শিয়ৰি উঠে। সেই যেতিয়া জুবিনদাই গীত গাইছিল তাই বহু সৰু হৈ আছিল। জুবিনদাৰ গীতবোৰ কেছেটত শুনি তাই বৰ আনন্দ পাইছিল। সেই জুবিনদাই জংকীক বৰ ভাল পাইছিল। সৰু সৰু কথাতেই জংকীয়ে বৰকৈ কান্দিছিল। জুবিনদা এদিন ঘৰত নহ'লেই জংকীয়ে ঘৰখনত থাকি বৰ আমনি পাইছিল। সেয়ে জুবিনদা য'তেই যায় তাতেই জংকীও গৈছিল। জংকীও বিচাৰিছিল জুবিনদাৰ দৰে গীত গাবলৈ। এগৰাকী গায়িকা হ'বলৈ তাইৰো বহুত সপোন আছিল। সেই মৰম লগা ছোৱালীজনীৰ প্ৰথমটো গীত ৰাইজে বৰ ভাল পাইছিল, বৰ মৰম দিছিল সেই গীতটোত। কিন্তু বিধাতাৰ লিখনি জানো সলাব পাৰি? এটা পথ দুৰ্ঘটনাত জংকী বৰঠাকুৰৰ হঠাতেই মৃত্যু হৈছিল। তাৰ পাছতেই যেন জুবিনদা শোকত ভাঙি পৰিছিল। জংকী বৰঠাকুৰৰ মৃত্যুৰ পাছত জুবিনদাই এটা মুহূৰ্তও সুখত কটাব পৰা নাছিল। সেই জংকী বৰঠাকুৰৰ অবিহনে জুবিনদা যেন অকলশৰীয়া হৈ পৰিল। ভণ্টি বুলি মাতিবলৈও নিজৰ ভণ্টিজনী হঠাতেই নোহোৱা হৈ পৰিল। সেইটো সময়ত জুবিনদাই জংকীলৈ মনত পেলাই লিখিছিল, মুগ্ধ হিয়া মোৰ কোনে চুই যায়। 2002 চনত জুবিনদাই বিবাহপাশত আবদ্ধ হ'লে। বৈবাহিক জীৱনৰ লগৰী হিচাপে প্ৰেমিকা গৰিমা গাৰ্গকো পালে। গৰিমাক পোৱাৰ পাছৰে পৰা জুবিনদাৰ জীৱনটো যেন আকৌ ৰঙীন হ'ব ধৰিছিল। সুখ দুখৰ লগৰী হিচাপে জুবিনদাই গৰিমাক প্ৰত্যেকটো মুহূৰ্তত পাইছিল। গৰিমাই জুবিনদাক বৰ ভালকৈয়ে বুজি পায়। জুবিন এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে প্ৰত্যেকজন মানুহক সহজতেই বিশ্বাস কৰি লয়। সেই সহজতেই বিশ্বাস কৰি ল'ব পৰা কাৰণটোৰ বাবেই চাগে আজি জুবিনদা আমাৰ মাজত নাই। সেয়ে চাগে আজি বেয়া মনৰ ব্যক্তিবোৰে জুবিনদাক হত্যা কৰি পেলালে। গ'ল, জংকীও গ'ল, জুবিনো গ'ল, সকলো যেন শেষ হৈ পৰিল এতিয়া আৰু। অ' জংকী বাও, জুবিনদাক তুমি ভালকৈ ৰখাবা। জুবিনদা আমাৰ অসমৰ প্ৰাণ। অ' জংকী পাৰিলে তুমি জুবিনদাক আকৌ আমাৰ মাজলৈ ঘূৰাই পঠাব পাৰিবানে? জুবিনদা, আজি আপোনাক ব্যৱহাৰ কৰি কৰি এজন এজন ব্যক্তি ধনী হৈ পৰিল। বৰ দুখ পাওঁ জুবিনদা। তুমি চিন্তা নকৰিবা জুবিনদা, তোমাৰ ন্যায় নোপোৱালৈকে আমি কেতিয়াও শান্তিৰে থাকিব নোৱাৰো। শিল্পী সমাজ, জুবিনদাৰ ন্যায়ৰ বাবে তোমালোকেও মাত দিয়া। চৰকাৰক আমি অনুৰোধ জনাইছো, জুবিনদাৰ ন্যায় নিদিয়াকৈ নেথাকিব। ধন্যবাদ।